নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ আজি আমাৰ গাঁৱৰ এডৰা খেতিত মই উপস্থিত আছোঁ। আপোনালোকক দেখাম আজি মিলেট খেতি দেখাম, পোনপ্ৰথমবাৰৰ বাবে আমাৰ গাঁৱত কৰিছে। সেই মিলেট খেতিডৰা মই চাবলৈ আহিছোঁ আৰু এই মিলেট খেতি সম্পৰ্কীয় কিছু তথ্য আপোনালোকক আজি পুনৰ এই ভিডিঅ'টোৰ জৰিয়তে দিয়াৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, কিছু নতুন তথ্য আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, আপোনালোকে ইয়াত দেখিছে, আপোনালোকে মোৰ ভিডিঅ'ৰ বেকগ্ৰাউণ্ডতো দেখি আছিলে যে এইডৰাই হ'ল মিলেট খেতি। ইয়াত 4 কঠামান আছে মিলেটৰ খেতি আৰু এই মিলেটটো প্ৰজাতিটো আপোনালোকে নিশ্চয় দেখিয়ে গম পাইছে যে এইটো ফক্সটেইল প্ৰজাতিৰ মিলেট। অসমত বহু দিনৰ আগৰ পৰাই এই খেতিটো কৰি আহিছে, বিশেষকৈ আজিৰ পৰা 70-80 বছৰ আগতেতো এই অসমত এইটো খেতি কৰিছিলে। আপোনালোকক ইতিমধ্যে মই কেইবাটাও ভিডিঅ'ত এই মিলেট খেতিৰ ওপৰত মই ভিডিঅ' দিছোঁ। আজি কিন্তু আমাৰ গাঁৱত প্ৰথমবাৰৰ বাবে কৰিছে এইটো খেতি, সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ যে মিলেট খেতিৰ কিছু তথ্য, অতি গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিম। আপোনালোকে দেখা পাইছে যে এই সময়ত প্ৰায় পকিবৰ হৈছে আৰু কিছুদিনৰ পিছতে এয়া পকিবলৈ আৰম্ভ কৰিব আৰু কিছুদিনৰ পিছতে এয়া মিলেটখিনি কটা হ'ব। এই যিটো মিলেট, এইটো হ'ল ফক্সটেইল মিলেট বুলি কোৱা হয়, যাক অসমীয়াত কণী ধান বুলি কোৱা হৈছে। গতিকে আপোনালোকে মই বেক কেমেৰাৰ সহায়ত দেখাইছোঁ, চাব। এয়া আপোনালোকে দেখা পাইছে যে শিয়ালৰ নেজৰ নিচিনা ঠোকবিলাক, সেইকাৰণে ইয়াক ফক্সটেইল বুলি কোৱা হৈছে, যাক কণী ধান বুলি কোৱা হৈছে। কণী ধানৰ খেতি অসমত কৰিছে আৰু যথেষ্ট পৰিমাণৰ খেতি এইবাৰ কৰিছে, বিশেষকৈ অসমত। আৰু আমাৰ গাঁৱত যি খেতি কৰিছে এয়া পোনপ্ৰথমবাৰৰ বাবে 4 কঠা মাটিত ইয়াত কৰিছে। মই আপোনালোকক কৈছোঁৱেই, এই 4 কঠা মাটিত কিন্তু খেতি যথেষ্ট ভাল হৈছে। আপোনালোকে দেখিছে যে কণী ধান কি ধৰণৰে উৎপাদন হ'ব ইয়াত, আপোনালোকে দেখা পাইছে ভিডিঅ'টো চাই। আৰু ইয়াত এই খেতিডৰা কৰা যিজন কৃষক, তেওঁ আমাৰ লগতে আছে, আমাৰ সকলোৱে শ্ৰদ্ধাৰ ৰমেশ বৈশ্যদেৱ, তেওঁ আজি আমাৰ লগত আছে কৃষকজন। আমি তেখেতৰ পৰাও দুটা কথা আমি জানিবৰ চেষ্টা কৰিম যে এইজনেই হ'ল ৰমেশ বৈশ্য, আমি নমস্কাৰ জনাইছোঁ তেওঁক। আপুনি কেতিয়া, মানে কোন মাহত আপুনি এবাৰ এইটো ৰোপণ কৰিছিলে ফক্সটেইল মিলেটটো? এইটো এপ্ৰিলত ৰোপণ কৰিছিল নহয় জানো? অঁ, এপ্ৰিলত ৰোপণ কৰোঁতে মানে আপুনিতো কঠীয়াটো সিঁচি দিছিলে? সিঁচি দিছোঁ, হাল বাই দিছোঁ। অঁ, সিঁচি পেলাই আপুনি হাল বাই দিছিলে? হাল বাই দিছোঁ। অঁ, ইয়াৰ যিটো বীজ, আপুনি বীজটো ক'ৰ পৰা সংগ্ৰহ কৰিছিলে? এইটো আমাৰ এগ্ৰিকালচাৰৰ ফালৰ পৰা আহিছিলে? এগ্ৰিকালচাৰ ফালৰ পৰা দিছিলে। অঁ, এগ্ৰিকালচাৰৰ ফালৰ পৰা এইটো চাপ্লাই দিছিলে আপোনালোকক? চাপ্লাই দিছিলে, এইটো কৰি চাবলৈ দিছিলে। এইটো আচলতে ফক্সটেইল মিলেট, যাক কণী ধান বুলি কৈছে। আপুনিতো আগতে কৰা নাই, এবাৰ প্ৰথম? নাই, এইটো ফাৰ্ষ্ট। আমাৰ এই যিখন মিটিং আছিল এগ্ৰিকালচাৰত, তাত আমাৰ ঘৰৰ মহিলাগৰাকী গৈছিলে। তাৰপিছত তেওঁ আনিলে, আনি মোক ক'লে এই হিষ্ট্ৰীটো যে এনেকুৱা তেনেকুৱা। তেতিয়া মই বেছি পইচা খৰচ নকৰিলোঁ এটা কথা কাৰণে যে মই লোকচান খাম নেকি, কাৰণ এইটো মাটি মই লিজত লোৱা মাটি। অলপ মাটিটো যে লোকচান হ'লেও হওক, যাতে খেতিটো এবাৰ কৰি চাওঁ। নাই, ইয়াৰ মাৰ্কেটৰ বিষয়ে কিবা কৈছে নেকি? যে এনেই 400 টকা কেজি বুলি কয়। আপোনালোকে এনেই য'ৰ পৰা আপোনালোকে বীজ আনিছিলে, নিশ্চয় তেওঁলোকে আগত তেখেতসকলে হয়তো লৈ যাম বুলি কৈছে বীজ কৈছিলে। আৰু কিমান দিন, আৰু এমাহমানত চাগে আপোনালোকে কাটিব পৰা হৈ যাব। হয়, ঠিক আছে। এই মাটিখিনি আচলতে নদীৰ কাষৰীয়া ভৰলী নদীৰ কাষৰ মাটি, আৰু ইয়াত পানী জমা কম হৈ থাকে। বিশেষকৈ পানী কম জমা হোৱা ঠাইত এই ধৰণৰ খেতি ভাল হয়। আৰু অসমত এতিয়ালৈকে প্ৰায় 3-4টা প্ৰজাতিৰ কৃষি কৰিছে। মাজুলীৰ সুমন্ত বৰুৱা আপোনালোকে নিশ্চয় জানে যে মাজুলীৰ সুমন্ত বৰুৱাইও এই মিলেট খেতি বহুত দিনৰ পৰা কৰি আহিছে। এই ফক্সটেইল মিলেট, যিটো কণী ধান বুলি কৈছে, এইটো। ইয়াৰ উপৰিও ফিংগাৰ মিলেট বা প্ৰচ মিলেট, আৰু ঠিক সেই ধৰণৰে এইবাৰ তেওঁ বাজৰা মিলেটো কৰিছে। বাজৰা মিলেটৰ খেতিও হৈছে। আৰু এই মিলেটটো এইকাৰণে বেছি জনপ্ৰিয় হৈছে বা এইকাৰণে এই খেতিটোত চৰকাৰে গুৰুত্ব দিছে যে স্বাস্থ্যৰ কাৰণে অতি উপকাৰী তত্ত্ব এই মিলেটত পোৱা যায়। আমাৰ যি ধৰণৰে ডায়েবেটিছ ৰোগ, হাৰ্টৰ ৰোগৰ সংখ্যা বাঢ়িছে, এই মিলেট যিটো যদি আমি সেৱন কৰিব পাৰোঁ, আমি যদি মিলেট খাব পাৰোঁ, তেতিয়াহ'লে আমি কিছু পৰিমাণে হ'লেও আমি কিন্তু এই ৰোগসমূহৰ পৰা ৰক্ষা পাব পাৰোঁ। আৰু মিলেটৰ এটা সুন্দৰ বজাৰ ইতিমধ্যে গঢ় লৈ উঠিছে। আপোনালোকে গম পাইছে যে 400 টকা কেজিলৈকে ইয়াৰ ধানটো বিক্ৰী হয়। কিন্তু কথা হ'ল কি, এইটো কণী ধান, মানে একেবাৰে সৰু ধান হয়। ইয়াৰ ধানটো মানে চাউলটো, ইয়াত যিটো ধান হ'ব, ইয়াৰ যিটো দানাটো একেবাৰে সৰু দানা হয়। কিন্তু ইয়াৰ যিটো মিলিং পদ্ধতি বা ইয়াত যদি আমি মিলিং কৰিবলৈ বিচাৰোঁ, সেইটোৰ কিছু অকণমান সমস্যা আছে যদিও ভৱিষ্যতলৈ মিলিঙৰ সমস্যাও নাইকিয়া হ'ব। এতিয়া বিভিন্ন পৌৰাণিক পদ্ধতিত বা পৰম্পৰাগতভাৱে ইয়াৰ মিলিং পদ্ধতি কৰিছে। আমি সেই পদ্ধতিসমূহৰ বিষয়ে আপোনালোকক জনাম। কিন্তু বৰ্তমান সময়ত
অতি এক লাভজনক যদি আপুনি খেতি বুলি কয় তেতিয়াহ'লে মিলেট খেতিক ক'ব পাৰে, কাৰণ চৰকাৰে গুৰুত্ব দিছে। অসম মিলেট মিছন ইতিমধ্যে আৰম্ভ হৈছে। ভাৰত চৰকাৰেও এই মিলেট খেতিৰ বাবে গুৰুত্ব দি আহিছে। গতিকে এই ধৰণৰ আজি এই মিলেট খেতিডৰালৈ আহিছোঁ। আমাৰ গাঁৱত প্ৰথমবাৰৰ বাবে কৰিছে, খুব সুন্দৰ হৈছে, কিন্তু ইয়াত কিছু নিৰানিৰ প্ৰয়োজন আছিলে। প্ৰথমবাৰৰ বাবে কৰিছে কাৰণে হয়তো নিৰানি বা এনেধৰণৰ কিছু কাম ইয়াত থাকি গৈছে, যিখিনি কাম ভৱিষ্যতলৈ হয়তো কৰিব। আমি জানিবলৈ চেষ্টা কৰিম যে এই খেতিডৰাত এতিয়ালৈকে তেওঁ কেনেধৰণৰ সাৰ প্ৰয়োগ কৰিছে বা কি ধৰণৰ মেডিচিন প্ৰয়োগ কৰিছে। এতিয়া ইয়াত আপুনি সাৰ কি সাৰ? মাত্ৰ গোবৰ দিছে, বাকী কোনো সাৰ নাই, একো সাৰ দিয়া নাই। আৰু অন্যান্য কিবা একো নাই, কীটনাশক কিবা দিব পৰালগীয়া হোৱা নাই? আচলতে দিব লগা আছিল যদিও কিন্তু মই নাই দিয়া। এনে আচলতে গান্ধীৰ কাৰণে দিব পাৰিলোহেঁতেন। হয় হয়, গান্ধী পৰিছে 2-এটা। হয়। আৰু বাকী আপোনাৰ ইয়াত 4 কঠা বুলি কৈছিলে নহয় জানো? 4 কঠা অলপ বেছি হ'ব নকম। 4 কঠা অলপ বেছি হ'ব। এই 4 কঠাত আপোনাৰ বীজ কিমান সিঁচিছে? 2 কেজি পেলাইছিলোঁ। 2 কেজি। আপুনি যদি অনলাইনত চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে গম পাব যে মিলেটৰ পৰা তৈয়াৰী যিবোৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টসমূহৰ যথেষ্ট দাম বেছি। আপুনি মিলেট আটা অনলাইনত চাৰ্চ কৰিলে পাব, ঠিক সেইধৰণে মিলেট ব্ৰেড পাব, মিলেটৰ পৰা তৈয়াৰ কৰা নানান ধৰণৰ বিস্কুট পাব, নানান ধৰণৰ জলপান পাব। আৰু মিলেটৰ নানান ধৰণৰ ভাগ আছে। প্ৰচ মিলেট মই কৈছোঁৱেই, যিটো মৰুৱা ধান, চীনা ধান, ঠিক সেই ধৰণৰ কণী ধান অসমত সেই নামেৰে আমি জানো। বন্ধুসকল, এই কণী ধান বা ফক্সটেইল মিলেটৰ আপুনি যদি থলুৱা জাত পায় তেতিয়াহ'লে থলুৱা জাতটো কৰিলে বেছি ফলদায়ক হয় অসমৰ পৰিৱেশৰ বাবে। আৰু অসমৰ পৰিৱেশৰ বাবে আমি ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এনে সময়ত যদি আমি কঠীয়া সিঁচোঁ তেতিয়াহ'লে অতি উপযুক্ত সময় এইখিনি সময়। আৰু বাৰিষাৰ সময়ৰ আগতেই আচলতে আমি খেতি চপাবলৈ পাব লাগে, তেতিয়া খেতিবোৰ ভাল হয়। বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। যিসকলে এতিয়াও আমাৰ চেনেল RBTV ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেল RBTV ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এই ধৰণৰ ভিডিঅ' প্ৰথমেই চাবলৈ পায়। ধন্যবাদ।